নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়া পিছে আজি এফালে যাম মানে দুইজনী এতিয়া আহিছোঁ। বৌহঁতৰ ঘৰত মানুহ নাই, বৌহঁত লখিমপুৰ ভায়েকৰ ঘৰত বিয়া খাবলৈ গৈছে, সেইকাৰণে আহিছোঁ। বৌহঁতৰ ঘৰৰ ছাগলী এজনী হেনো এৰাল দি থৈছে, ছাগলীজনী এৰালত আছে, সেইকাৰণে ছাঁলৈ বান্ধি দিবলৈ গৈছে, ৰ'দত আছে। এতিয়া তাকে আহিছোঁ ছাঁলৈ দি থৈ আহোঁগৈ, তাৰপৰা দেখুৱাম আৰু কি কৰোঁ কি নকৰোঁ, চাই থাকিব মোৰ ভিডিঅ'টো। এয়া আৰু বৌহঁতৰ ঘৰ আমাৰ ঘৰৰ কাষতে। এতিয়া এনেকৈ আহিছোঁ, এজনী কুমকুম অকলে এইফালে আহিবলৈ বেয়া লাগে, আহি আছোঁ এতিয়া এনেকৈ। ছাগলী বিচাৰি এতিয়া পথাৰত পালোঁহি, বৌহঁতৰ ছাগলী বিচাৰি সেইজনীখিনিত আছে দেখিছোঁ। তাকে এতিয়া ছাঁলৈ দি থৈ যাওঁ তাইক, বৌয়ে দিবলৈ ফোন কৰি কৈছে। এতিয়া আহিছোঁ তাতে, এতিয়া ছাঁতে এৰাল দি থৈ আহিলোঁ। আহি এতিয়া আমাৰ নিজৰ কামত লাগোঁ। নিজৰ কামত মানে ছোৱালীকো গা পা ধুই উলিয়াওঁ আৰু ময়ো ওলাই কৰি যাওঁ। ভাত বনাই আছে, এখন টেৰাখনতে লৈ কিনো খেলিছে। এইটো চৌকাটোত জুই নাই, তেনেকৈ ভাত পানী বনাই আছে আৰু তেনেকৈ খেলি আছে। বোকালৈ নাথাকিবি দেই, খজুৱতি হৈছেতো লেতেৰা। এতিয়া ৰঙালাও চব্জি বনাই লওঁ, ৰঙালাও চব্জি বনাই ভাতকেইটা এতিয়া খাই লওঁ। এনেকৈয়ে খাইছোঁ আৰু দালি বনাইছোঁ, দালি নাখাওঁ, ৰঙালাও চব্জি, বগৰী আৰু কেঁচা জলকীয়া এটা এনেকৈ লৈছোঁ। এই ছোৱালীয়ে মই খাই লওঁ, এওঁ ধান কুটাই আছে, গা ধুই খাব, খাই আজৰি হৈ লওঁ আৰু ওলাই হৈ গ'ল। এতিয়া আমি যাবলৈ ৰখি আছোঁ, বাছ অহা নাই, বাছ আহিলে যাম আৰু এখন গ'ল বাছ আৰু এখন আহিবলৈ আছে। ওলাই আহি আছোঁ এতিয়া, তাকে সিহঁতি ৰাস্তাত ৰখি আছে, গাড়ী পঠিয়াইছোঁ বুলি কৈছে, পোৱাহি নাই গাড়ী, তাকে ৰখি আছোঁ আৰু কিমান পৰ আহে। আহক, এওঁ আহি আছে। উৰ্ধৰ বা মূধলৈ গোটেই গাড়ী ৰখাই থৈছে, তালৈকে ৰখাই থৈছে গাড়ী। বৌহঁত এইডোখৰতে ৰখি আছে আৰু আমি যাম এতিয়া। ছোৱালী ইমান গাড়ী। ভাইটিয়ে কৈছে গাড়ী যে নাপালে, ভাইটিয়ে কৈছে আহি গ'ল বাছ, বাছতে উঠি যাওঁ এতিয়া মিটিং। চেপেটা হ'ব লাগিব, ভৰ্তি দেখোন, কেনেকৈ যাম? ভগৱান, ইমান ফুল হৈ আছে। গাড়ী এখনো দিয়া নাই, এনেকুৱাই একেবাৰে হয় পাই, সৰু এখন দিয়া ন, তাই টমটম এখন দিয়ানো ভাল আছিলে। ফাইনেলি আহি পাই গ'লো জেগাত, ইয়াৰ পৰা আকৌ খোজকাঢ়ি যাব লাগিব। এইবিলাক বাছবিলাক গৈ আছে পূৰা, ইয়াতে বহুত ভিৰ হৈছে দেখোন, আৰু তাত যে কিমান ভিৰ হ'ব ঠিকে নাই আৰু। আজিলৈকে আহি পোৱা নাই যে, আহিছোঁ। এজনী পেহী আমাৰ টোপোলা ভৰাই আছে। সৰহকৈ ঢগত দি অকণমান দিলে পিন্ধি চালোঁ হয়। তাইহে বেছি উৎপাত লাগিছে ঘৰত, ইয়াৰ মিটিঙলৈ আহিবলৈ আমি নাহোঁ, তাই আহে। পিঙৰা মাৰি দিয়ক, পিঙৰা মাৰিলে ভাল হয়। ফাইনেলি মামা আহি পাই গ'ল চাগে, এতিয়া হাত চাপৰি বজাই আছে, মামা মাতি আছে। মামা আহি মাত্ৰ উঠিলেহি। আইচক্ৰীম খাই আহি আছোঁ ঘৰলৈ। তো আজিলৈ এয়াই ভিডিঅ'টো, ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।